हेलो गाइस আজি হৈছে মাঘ বিহু উৰুকা আৰু আপোনালোক সকলোকে মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু মাঘ বিহুৰ ভোগালী বিহুৰ মানে বহুত শুভেচ্ছা জনাইছো আৰু আপোনালোক যাতে সকলোৱে ভালকে থাকে আৰু মানে কি আজি হৈছে উৰুকা আৰু এটা 3টা মান বাজিছে যদিও কিন্তু বতৰটো ইমান হেমেকা হৈ আছে আজি যেটো আজি বহুত বৰষুণ দিলা বহুত ঠাণ্ডা আমাৰ পৰা সোয়েটাৰ পিন্ধি আছো আৰু ভাবিছো এতিয়া মানে উৰুকাত খাবৰ কাৰণে ভোজত খাবৰ কাৰণে ভোজ মানে কিনো ঘৰতে খাম আৰু আমি মানুহ তেনে কম আমাৰ খাবৰ কাৰণে বাৰিলে আহিছো কেটামান শাক পাচলি মানে দিবলে যেহেতু ঘৰৰ বস্তু ইমান দিন কৰা আজি মানে ভোজ উৰুকাৰ ভোজত দি খাই ভাল লাগে গতিকে বলকচোন কি কৰো আপোনালোকক দেখুৱাম আৰু বিহুটো কেনেকৈ পাতিছো হেতু আপোনালোকক দেখুৱাম আৰু গতিকে ভিডিঅ'টো হেকলৈকে চাই থাকিব এতিয়া আমি বাৰীত পাচলি ছিঙিলো কিন্তু পাচলি ছিঙি থাকোতে ভিডিঅ' কৰিব নহলে দিপা এতিয়া মনত পৰিছে এখিনি পালো চাম ফেজবিনখিনি এখিনি পালো পা শাকখিনি বহুত ডাঙৰ হ'ল ভিডিঅ' কৰাই নাই খিনি লাই শাক খিনি ফেজবিন চাও এইবোৰ মূলা পালেং আৰু এখিনি বন্ধাকবি আছে এইবোৰ সব মই গুটি দিয়া মানে কি বন্ধাকবিখিনি ৰুৱা বাৰু এখিনি বকলি মায়ৰুৱে আৰু এখিনি মটৰ এখিনি মটৰ এইখিনি পালেং কলো আৰু ধনিয়া এখিনি হইয়া ধনিয়া কুহিয়া চা নবসো এখিনি মটৰ জেং দি আছে ফলে সৰু ওলকবি পুলি আছে ডাঙৰ হয় নাই এখিনি আৰু এখিনি আলু তপা এখিনি লাই শাক লাই মানে কি চমহিয়ালে চমা থাকিব এখিনি ৰঙলাও হৈছে মাজে জাতিলাও হেজোপা টেঙা মৰা জাতিলাও লগত হেই আছে এল দেখুৱাই দে পাইখিনি দখাব থাকি গ'ল নহৰু দিছিলো বাইট চিং এইবা হৈছে পোকে নাই ধৰা না মাত্ৰ এটাতে দেখিছো মেজি হেয়া কৰিব যাওঁ গা পা ধুলো আৰু মোৰ লগত যাব মা গতিকে বলক মেজি হেয়া কৰি আহোঁ আৰু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালো গাঁৱৰ পৰিৱেশ আমাৰ ঘৰৰ পৰা এইটো আমাৰ ঘৰ এয়া আমি ৰাস্তাত এতিয়া কুঁৱলী পৰি আছে ঠাণ্ডা এতিয়া আমি মেজিলৈ যাওঁ অকণমান দূৰ 100 মিটাৰো নহয় গৈ পামগে আৰু এয়া এতিয়া আজি উৰুকাত মানে খাবলৈ ঘৰৰ আলু আমি পাইছো মানে গুট খান্দি আছে এয়া মেজি আমাৰ ইয়াত ৰভা দিছে ৰভা নহয় এনেকৈ লগাই দি তম্বু তৈ দিছে